দৰ্শক মণ্ডলী এতিয়া পালোহি আমি ভোলে বাবাৰ চুচুৰাল। মই আছো এতিয়া হৰিদ্বাৰত। এতিয়া পূৰ্বনাখা নাকটো কাটি দিছে। দৰ্শক মণ্ডলী আমি আহি পাই গলোহি এতিয়া ৰাম মন্দিৰ। শ্ৰীকৃষ্ণই মাখন চুৰ কৰা ছবি। আহি পালো এতিয়া ইলেক্ট্ৰনিক মন্দিৰ। এয়া দৰ্শক মণ্ডলীসকল আমি ৰূপৱেত আহি আছো, উঠিলো জাষ্ট। আমি দুটা আছো আৰু আমাৰ সন্মুখত আছে খুৰীহঁত। দৰ্শক মণ্ডলী এয়া হ'ল গোটেই হৰিদ্বাৰ। আজিকালি মোতকৈ বেছি ফটো ভিডিঅ' কৰা চখটো হ'ল আমাৰ বিটুৰ। দৰ্শক মণ্ডলী এয়া হৰিদ্বাৰৰ পৱন ধাম, হনুমানজী এয়া পৱন ধাম। ৰাতিপুৱাই ওলাই আহিছোঁ। এয়া শিৱ বাবা আৰু পাৰ্বতী মা। দৰ্শক মণ্ডলীসকল মই আছোঁ এতিয়া হৰিদ্বাৰত। ৰাতিপুৱাই খোৱাৰ পৰা উঠিলোঁ, আজি সূৰ্যগ্ৰহণো আছে আৰু হৰিদ্বাৰৰ এটা মন্দিৰলৈ ওলাই আহিছোঁ। আমি দুটা মন্দিৰ আজি হৰিদ্বাৰত চাম, তাৰপিছত যাম। চাওক আপোনালোকক মন্দিৰটো কি ধুনীয়া। অৰ্জুনৰ ৰথ, শ্ৰীকৃষ্ণ, গোটেই মহাভাৰতৰ আৰ্কিটেকচাৰবিলাক আছে বনাই থোৱা। এই মন্দিৰভাগত চব ভগৱানৰে দৰ্শন হয়। বহুত ধুনীয়া মন্দিৰ। এয়া হয়তো শ্ৰীকৃষ্ণই মাখন চুৰ কৰা ছবি আঁকা হৈ আছে। দৰ্শক মণ্ডলী আজিকালি মোতকৈ বেছি ফটো ভিডিঅ' কৰা চখটো হ'ল আমাৰ বিটুৰ। বিটুৱে একদম পূৰা এংগুল মিলাই আছে খুৰীলে, আৰু খুৰীও একদম একে থিৰে ৰখি গৈছে ফটো পষ্ট দিবৰ কাৰণে। ফটো মেইন ভাই, বাকী বেগ চেগ কলিয়াই দিছে একদম। দৰ্শক মণ্ডলী পৱন ধাম দৰ্শন কৰিলোঁ। এতিয়া আমি পাহাৰৰ ওপৰত থকা মনসা মন্দিৰলৈ যাম। আৰু আমাৰ গাইডজনে ইয়াৰ পৰা একো কিনিবলৈ মানা কৰিছে, সেইকাৰণে নিকিনো। দৰ্শক মণ্ডলীসকল আহি পালোঁ এতিয়া ইলেক্ট্ৰনিক মন্দিৰ। এতিয়া পূৰ্বনাখা নাকটো কাটি দিছে। অৰ্জুন আৰু শ্ৰীকৃষ্ণ মহাভাৰত ৰামায়ণ একচুৱেলি চব মিক্স কৰি পেলাই বনাইছে মানে ইয়াতে। ভগৱান দ্বাৰকাধী, লক্ষ্মী নাৰায়ণ। এয়া ভগৱান কৃষ্ণই গাখীৰ খোৱাৰ সময়ত যশোদা মা আঁকা হৈ আছে। আৰু বহুত দেৱ দেৱীৰ কথা মই নাজানো দৰ্শক মণ্ডলীসকল। আৰু এইটো গুফা টাইপ। पहले बना लीजिए, इनसे बात हमारी होती है। हनुमान जी डेली बात करते रहते हैं। तो जाइए अयोध्या में भगवान का मंदिर बनी रहा राम। আৰু এয়া ৰামায়ণৰ বস্তু যেন লাগিছে। কি ধুনীয়া মন্দিৰ। দৰ্শক মণ্ডলী ইলেক্ট্ৰনিক টেম্পল চোৱা হৈ গ'ল। এতিয়া আমি আকৌ ওলাই যাওঁ বেলেগ এটা মন্দিৰ দৰ্শনলৈ। আমি এতিয়া হৰিদ্বাৰ টাউনৰ ভিতৰত কৰি আছোঁ। দৰ্শক মণ্ডলী এতিয়া পালোহি আমি ভোলে বাবাৰ চুচুৰাল। এয়া হৰিদ্বাৰতে আছে। ইয়াতে ৰজা দক্ষই তেখেতৰ হেৰিয়ালৈ নামাতিছিলে, যজ্ঞলৈ নামাতিছিলে দৰ্শক মণ্ডলীসকল। তো আপোনালোকে মূৰ্তিটো দেখিছে, এয়া শিৱ বাবাৰ খংটো ইয়াতে উঠিছিলে। হেৰি লোকেশ্যনে। দৰ্শক মণ্ডলীসকল আমি তাতে আহি পেলাই পাইছোঁহি, বহুত ভাল লাগিছে। বট গছ, ধুনীয়া মন্দিৰ আছে দৰ্শক মণ্ডলীসকল। এয়া দৰ্শক মণ্ডলী আমি আহি পাই গলোহি এতিয়া ৰাম মন্দিৰ। এইটো 2010ত বনাইছিলে। লাহে লাহে সোমাইছোঁ। শ্ৰীকৃষ্ণ আৰু ৰাধা
সুমন আৰু সীতা। দৰ্শক মণ্ডলীসকল, এতিয়া আমি মনসা দেৱী মন্দিৰলৈ যাবলৈ ওলাইছোঁ। আমি ৰূপৱেত যাবৰ কাৰণে ইয়াতে ৱেইটিঙত আছোঁ। দৰ্শক মণ্ডলী, ফাইনেলি অপেক্ষাৰ অন্ত পৰিলে আৰু ৱেইটিং ৰুমৰ পৰা আমি ওলাই আহিছোঁ। আহি মেলি এতিয়া আমি ৰূপৱেত উঠিমগৈ। ভিডিঅ'য়ে মই আজি ফাৰ্ষ্ট টাইম উঠিম। খুৰী আগতে উঠিছে বহুতবাৰ। আৰু খুৰী আপুনি আগতে উঠিছে নাই? এতিয়া আমি ৰূপৱেলৈ গৈ আছোঁ। এবাৰ গৈ পেলাই উঠিমগৈ। এয়া দৰ্শক মণ্ডলীসকল, আমি ৰূপৱেত আহি আছোঁ। উঠিলোঁ জাষ্ট। আমি দুটা আছোঁ আৰু আমাৰ সন্মুখত আছে খুৰীহঁত। দৰ্শক মণ্ডলী, এয়া হ'ল গোটেই হৰিদ্বাৰ। মাজে মাজে ভাইব্ৰেশ্যন আহি যায়, স্পীড ব্ৰেকাৰ। এয়াই হৰিদ্বাৰ এখন, কি ধুনীয়া চিনেৰী। দৰ্শক মণ্ডলীসকল, লাইন কৰি আছোঁ। এতিয়া আমি মনসা দেৱী মন্দিৰৰ ভিতৰত সোমামগৈ। আৰু দেখিছে দৰ্শক মণ্ডলীসকল, কি দীঘল লাইন। দৰ্শক মণ্ডলী, জাষ্ট দৰ্শন কৰি আহিলোঁ। কেনে খালি ভিৰ ভাৰটো বেছি ইয়াত, হ'লেও মাক দৰ্শন কৰি আহিলোঁ। দৰ্শক মণ্ডলী, আমি দৰ্শন কৰি পেলাই আকৌ ৰিটাৰ্ণ হৈ আছোঁ। এতিয়া আকৌ আমি ৰূপৱেত উঠি পেলাই যাম। দৰ্শক মণ্ডলী, আহি আছোঁ আৰু আজি আমাৰ হৰিদ্বাৰ ইয়াতে হেৰি হৈছে। পিছত ভিডিঅ'তে গংগা আৰতি চাব। মই আহিম নাহিম ঠিক নাই। বিভিন্ন অভিজ্ঞতাৰ মাজেৰে আকৌ উত্তৰাখণ্ডৰ ভ্ৰমণ সামৰিলোঁ। কেদাৰনাথ বদ্ৰীনাথ দৰ্শন হ'ল। ইণ্ডিয়াৰ প্ৰথমখন ভিলেজ মানাগাঁৱলৈ গ'লোঁ। এতিয়া আকৌ আমাৰ উভতনি যাত্ৰা আৰম্ভ হ'ব অসমলৈ। তাৰপিছত আকৌ এটা নতুন জেগাত নতুন ব্লগৰে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই জিৎ কাশ্যপ আজিলৈ বিদায়।